জীৱনত যাক বেছি ভাল পোৱা হয়, কেয়াৰ কৰা হয়, দিনটোৰ শেষত দেখা যায় তাৰ পৰাই সকলোতকৈ বেছি কষ্ট পোৱা হয়। বিশ্বাস বহুত সৰু এটা শব্দ। এইটো পঢ়োঁতে 1 ছেকেণ্ড সময় লাগে, ভাবিবলৈ কেইবা মিনিট সময় লাগে, বুজিবলৈ কেইদিনমান লাগে আৰু প্ৰমাণ কৰিবলৈ গোটেই জীৱন লাগি যায়। দূৰৰ পৰাও ভাল পাব পাৰি যদি ভাল পোৱা মনৰ পৰা হয়। ভাল পোৱাৰ কাৰণে আপোনাৰ ৰোমান্টিক কথা শিকিব নালাগে। যিয়েই সঁচা ভাল পাব, আপোনাৰ প্ৰতিটো কথা তাৰ ভাল লাগিব। ভাল পোৱা এনেকুৱা এটা বেয়া অভ্যাস যিটোৰ কাৰণে মানুহে 1 মিনিট আনন্দ পাবলৈ গোটেই জীৱন কষ্ট সহিব দ্বিধাবোধ নকৰে। দেখাত ভাল হ'লেই ভাল মানুহ হৈ নাযায়। ভাল মানুহ হ'বলৈ এটা ভাল মনৰ প্ৰয়োজন হয়। কাৰোবাক বিশ্বাস কৰাৰ সময়ত অলপ ভাবি কৰিব, কাৰণ কেতিয়াবা নিজৰ দাঁতে নিজৰ জিভাক কামুৰি দিয়ে। ভালপোৱা এনেকুৱা এটা জেগা য'ত যোৱাটো সহজ, কিন্তু তাৰ পৰা ঘূৰি অহাটো বহুত কঠিন। সম্পৰ্ক সকলোৱে তৈয়াৰ কৰিব পাৰিলেও সম্পৰ্ক বজাই ৰখাৰ ক্ষমতা সকলোৰে নাথাকে। যিজনে নিজৰ কষ্ট ভালকে বুজিব পাৰে তেওঁ কেতিয়াও আনক কষ্ট নিদিয়ে, কাৰণ তেওঁ জানে কষ্টৰ নিচিনা বিষাক্ত বস্তু এই পৃথিৱীত আৰু একো নাই। অলপ কষ্ট পালেই যিসকলে কান্দি দিয়ে সিহঁতে বহুত সৰল মনৰ মানুহ হয়, আৰু এই সৰল মনৰ মানুহবোৰেই জীৱনত বেছি কষ্ট পায়। যিজনে তোমাক কন্দুৱাইছে তাক তুমি নকন্দুৱাবা, বৰং তেওঁ যেন ভালে থাকে তাৰ বাবে প্ৰাৰ্থনা কৰা। যেতিয়া তেওঁ তাৰ ভুল বুজিব পাৰিব তেতিয়া নিজেই আফচোচ কৰিব। কষ্টবোৰ কি অদ্ভুত। যেতিয়া হাঁহি ধেমালিত থাকোঁ তেতিয়া লুকাই থাকে, আৰু যেতিয়া অকলে থাকোঁ তেতিয়া নীৰৱে কন্দুৱাই। পৃথিৱীৰ নিয়ম বহুত অদ্ভুত। যাক তুমি সকলোতকৈ বেছি ভাল পাবা সিয়েই তোমাৰ দুখৰ কাৰণ হৈ ৰ'ব। মানুহটো বেয়া হ'ব পাৰোঁ, কিন্তু কেতিয়াও কাৰো বেয়া হোৱাটো বিচৰা নাই। তুমি যাক মনৰ পৰা ভাল পাবা চাবা সিয়েই তোমাক সকলোতকৈ বেছি কষ্ট দিব। কথাটো এটা সময়ত মোৰ বিশ্বাস হোৱা নাছিল। ভাবিছিলোঁ এইটো আকৌ কেনেকৈ হ'ব। ভাল পোৱা মানুহটিক মিছাতে কষ্ট দিব যাব জানো? কিয়? কিন্তু বয়সৰ সেই পৰ্যায়ত আহি বুজিছোঁ কথাষাৰ যৌক্তিক। জীৱনত তুমি তাকেই বিশ্বাস কৰা যিয়ে তোমাৰ পৰা কোনো প্ৰতিদান নিবিচাৰে। পৃথিৱীত প্ৰতিটো মানুহৰ জীৱনত দুখ আছে, মাথো প্ৰকাশ কৰাৰ ধৰণটোহে বেলেগ বেলেগ। সম্পৰ্কত বিশ্বাস থকাৰ প্ৰয়োজন। বিশ্বাস থাকিলে পৰেও আপোন বুলি ভবা হয়, আৰু বিশ্বাস নাথাকিলে আপোনো পৰ হয়। যিজনে তোমাক ভাল পায় তাক কেতিয়াও কষ্ট উপহাৰ নিদিবা, কাৰণ কষ্ট সকলোৰে পৰা পোৱা গ'লেও ভাল পোৱা সকলোৰে পৰা পোৱা নাযায়। সপোন হ'ল 2 প্ৰকাৰৰ। এটা হ'ল আমি নিজে যিটো দেখোঁ, আৰু আনটো হ'ল কোনোবাই যেতিয়া আমাক সপোন দেখায়। কিন্তু নিজে দেখা সপোন যেতিয়া ভাঙিলেও ইমান কষ্ট নহয় যিমান কষ্ট হয় কোনোবাই সপোন দেখাই ভাঙি গ'লে। দুখ কিহৰ প্ৰাণ খুলি হাঁহা। সকলোৰে জীৱনত সমস্যা আছে। ভাল বেয়াটো এটা দৃষ্টিভংগী, আৰু জীৱন মানেইটো কেতিয়াবা ৰ'দ কেতিয়াবা বৰষুণ। হাত তাৰেই ধৰা যাক সুখৰ দিনত তুমি নেৰিবা আৰু দুখৰ দিনত তোমাক এৰি নাযায়। সঁচা ভাল পোৱাটো সেইটোৱেই য'ত মিঠা এটা হাঁহিৰ সৈতে লাহেকৈ চৰি ক'লেই সকলো খং নাইকিয়া হৈ যায়। সকলো লৈ খেলা, কিন্তু কাৰো জীৱন মন আৰু মান সন্মান লৈ খেল নেখেলিবা। যি তুমি আনক দিবা সেয়া তুমি ঘূৰাই পাবা, সেইটো সন্মানেই হওক বা ধোকাই হওক।